এতিয়া আমি বাহাদুৰ চাৰিআলিৰ পৰা যাই আছোঁ ক'ত যাই আছোঁ কমলপুৰ পুৰা কমলপুৰ আপোনালোকে চাই থাকিব গুৱাহাটী কেনেকৈ ৰাস্তা এইটো হৈছে পাৰাবাবা এতিয়া পুৰা যাই আছোঁ চাব ক'ত তাতে মানে মাটি চাটি খাজনা আৰু কিবা কাৰণে মানে আমাৰ সহাৰ তাতে মাটি কিনিছিল নামটো ৰেজিষ্ট্ৰেশ্যন কৰিব যাই আছোঁ আমি কেঞ্চেল ল'ব নালাগে তেল চেল সোমাই লওঁ তেল আছে নে চাই লওঁ বাৰু পইচা কিবি 100 টকাৰ মাৰক পুৰা পাৰা একেবাৰে ষ্টাইল লগা আছে কামত লগা আছে You could be the muse to my passion. We can make love like an act of God. I just match my words to my actions. Magic in my life's everlasting. I say I could have the world or be with any girl, but something about your style. Finally, আমি এতিয়া পালোঁ সেইপিনে হাইৱে আছিলে ৰঙিয়া যোৱা এতিয়া আমি এইপিনে কমলপুৰ হৈছে কমলপুৰ যোৱা ৰাস্তা আমি এতিয়া কমলপুৰত ৰাস্তাত ফালি গৈছোঁ আপোনালোকে চাই থাকিব যাই থাকিব আমি বেছি ৰাজ্যিক ভ্ৰমণ কমলপুৰ হৈছে সৰু সুৰা ফাইনেলি আমি এই ব্ৰিজখন পালোঁ চাৰ্কল অফিচৰ আগত সন্মুখতে এখন ব্ৰিজ আছে অলপ তাৰপিছতে এইখনে হৈছে আমাৰ কমলপুৰত অৱস্থিত চাৰ্কল অফিচ ইয়াতে বঢ়িয়াকৈ চাইনবোৰ্ডত লিখা আছে চ' এতিয়া আমি ডাইৰেক্ট এণ্ট্ৰি মাৰি দিওঁ তো ইয়াতে বহুত কাম কাজ কৰা হয় মাটিৰ কিনা বেচা খাজানা ইয়াতে চব সকলো কাম কৰা হয় চাৰ্কল অফিচত বুম এখন চাইনবোৰ্ড মাৰা হৈছে এইখন হৈছে ধূমপান যদি কৰা আইনমতে দণ্ডনীয় আৰু যদি ধূমপান কৰা তেতিয়াহ'লে 200 টকা দিব লাগিব নিশ্চয় দিব লাগিব যদি আইন ভংগ কৰা এইটোৱে হৈছে চাৰ্কল অফিচ আমাৰ কমলপুৰত অৱস্থিত এইখনে হৈছে চাৰ্কল অফিচ ইয়াতে মাটি কিনাৰ বেচাৰ বহুতো মামলা থাকে তো এইবোৰ ইয়াতে কাম কাজ কৰা হয় তো আৰু বম ডাঙৰ কৰি আমাৰ বীৰ লাচিত বৰফুকনত ধুনীয়া কৰি বাৰান্দাত সজাই থোৱা আছে ভাল লাগিছে বহুত ভাল লাগিছে দেখি যদি আপোনালোকৰ যদি মাটি কিনা বেচা কিবা থাকে তো এই অফিচত আহি যাব গোটেই কাম চল্ভ হৈ যাব তো আপোনালোকে চাই থাকিব হোৱাট দ্য মিন চাই থাকিব যদি এইখন হৈছে মাটিৰ মানচিত্ৰ আমাৰ গাঁৱৰ মানচিত্ৰ চবৰ গাঁৱৰে বেলেগ বেলেগ মানচিত্ৰ থাকে এইখন হৈছে আমাৰ গাঁৱৰ মানচিত্ৰ ইয়াতে মানে চব মাটি কাৰ কিমান কেই বিঘা মাটি আছে চব ইয়াতে লেখা আছে তো আপোনালোকে ভালদৰে চাব 2-3 ঘণ্টাৰ পৰত কামখিনি কিবা এটা হ'ল ডাক নম্বৰ পট্টা নম্বৰ বিচাৰি পুৰা হাৱাধৰি খাই গ'লো তো এতিয়া আমি যাই আছোঁ ঘৰলৈ এতিয়া যাই আছোঁ মাথা গৰম হৈ যায় নাপাৰা মাথা কেনে মাথা খাই পেলছি বাপৰে মোৰ মাটি ক'ত মানে যদি ভিডিঅ'টোত কিবা এটা বেলেগ দেখিব পাইছা তেতিয়াহ'লে প্লিজ লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব কিয়নো মানচিত্ৰ এখন দেখালোঁ মই এইজন হৈছে জয়দীপ বড়ো তো এই PKC কলেজৰে ছাত্ৰ হয় প্ৰথমবাৰৰ বাবে মানে PKC কলেজত বাথৌ পূজা চেলিব্ৰেশ্যন কৰিছিলে তেতিয়া এই সিজু গছ ফুটি মানে বাথৌ পূজা কৰা হয় তাতে ইয়াতে মানে পানী দিছে বহুত ভাল কাম কৰিছে ধন্যবাদ বহুত ধন্যবাদ জিতে ৰহো